পইচা নাই মাছ কিছু অলপ আছে আৰু মই আজিও খুজি আহিছে অলপ চলপ দিব তেল ভৰাবৰ কাৰণে পইচা দিব ইয়াৰ নাম নল'ব মোৰ ওচৰত কাম নাই এইবিলাক কাম কৰা মানুহটো প্ৰমোদ বড়োৰ লগত আছে প্ৰমোদ বড়োই নিশ্চয় কৰিব সেইকাৰণে সি আগতীয়াকৈ কৈ লৈছে আমি নকৰিব আমাৰ চৰকাৰ 100% সিটো লাগাকে দিছে আমি যিটো বিচাৰিছে ইয়াতকে বেছি কামাও দেই আজিতো অঞ্চলিক প্ৰমোদ বড়ো মুছলপুৰ সমষ্টিৰ আমাৰ দলৰ কেণ্ডিডেট এই জিকিব ভাল ভাল পজিশ্যনটো আৰু সকলো জাতি জনগোষ্ঠী ওলাই আহিছে ইয়াত শৰণীয়া আছে অসমীয়া আছে বড়ো আছে গোৰ্খা আছে মুছলিম আছে আৰু নাথযোগী মদাহী চবে আছে মুঠতে এইবাৰ চবে বিচাৰিছে বিপ্লৱৰ চৰকাৰটো হওক চবে বিচাৰিছে এই হিচাপত মই যিখিনি পালো আজি বিৰাট মহিলা ওলাই আহিছে মহিলাসকলৰ কাৰণে মই কথা দিছো যে আপোনালোকে আমাৰ বিপ্লৱ দলক যেনেকুৱা ধৰণৰ সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে ময়ো আপোনালোকক সহায় কৰিম বুলি মই কথা দিছো আৰু আমাৰ ইস্তাহাৰত দুই এদিনতে মুঠতে 12 তাৰিখত আমি অপেনিং কৰিম ইস্তাহাৰটো সেই ককলাবাৰী সমষ্টিত এই ইস্তাহাৰ 13 তাৰিখত অপেনিং কৰিব এই ইস্তাহাৰতে স্পষ্ট লিখা আছে বিপ্লৱ হিচাপে চৰকাৰ পতন হোৱাৰ পিছত কি কি কাম কৰিব এইটো স্পষ্ট লিখা আছে ইয়াতে সবে আৰু বেছি স্পষ্ট হ'ব বিপ্লৱ সঁচাকৈ বিটিছি বাকী ৰাইজৰ কাৰণে কি কাম কৰিব ওলাইছে এইটো আৰু বেছি স্পষ্ট পইচা নাই মাছ কিছু অলপ আছে আৰু মই আজিও খুজি আহিছে অলপ চলপ দিব তেল ভৰাবৰ কাৰণে পইচা দিব ইয়াৰ নাম নল'ব মোৰ ওচৰত কাম নাই এইবিলাক কাম কৰা মানুহটো প্ৰমোদ বড়োৰ লগত আছে প্ৰমোদ বড়োই নিশ্চয় কৰিব সেইকাৰণে সি আগতীয়াকৈ কৈ লৈছে আমি নকৰিব আমাৰ চৰকাৰ 100% সিটো লাগাকে দিছে আমি যিটো বিচাৰিছে ইয়াতকে বেছি কামাও দেই মুঠতে বিৰাট